Left side. Oh. Like Lincoln place, you know. তো হে গাইছ লগ পাগলো এটা নতুন ব্লগত আৰু আজি ভিডিঅ'টো হ'ব আমাৰ এপিসোড 2 আৰু কি এপিসোড হ'ব শ্বিলঙৰ পৰা চেৰাপুঞ্জী তো গৈ আছোঁ চেৰাপুঞ্জী মজা ভিউ দেখাম আৰু বতৰটো অলপ কেনেবাকৈ আহিছে তো কিবা কৰে গম নাপাওঁ আৰু বতৰ দিয়ে নহয় যাম চেৰাপুঞ্জী আৰু এইটো ব্লগত মই দেখাই আছোঁ মোৰ লগত কণী আছে এইটো পূৰা ভাল এইটো এইজনে হৈ যে তাই মজা না বঢ়িয়া আৰু ইয়াতে আমি এখন দোকান পাইছিলোঁ দোকানতে কিবা খাইছিলোঁ তো অল ৰাইট গাইছ ফাইনেলি নেক্সট ব্লগত লগ পাই গ'লোঁ আৰু যাই আছোঁ এতিয়া আমি চেৰাপুঞ্জী শ্বিলঙৰ পৰা চেৰাপুঞ্জী আৰু ইয়াতে লেখা আছে ডাউকি 58 পিন নোলা নেকি 27 কিলোমিটাৰ চেলা 17 কিলোমিটাৰ তো এতিয়া লেখা আছে তো এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জী ন মানুহৰ ঘৰ বহুত পাতল মানুহৰ ঘৰ দেখাই নাযায় কিন্তু নেচাৰ পূৰা নেচাৰ চাৰিওফালে পাহাৰ দুটুকুৰা হৈ গৈছে আৰু গাইছ সঁচাকৈ ভাপৰে হোটেলত যিটো কথা কৈছে তাৰ ছোৱালীজনীয়ে তো সেইটো কথা সঁচা হৈ গ'ল কাৰণ ঠাণ্ডা হ'ব বুলি কৈছে ঠাণ্ডা লাগিছেও আৰু সেই কৈছিলে যে 5টা বজাতে ঠাণ্ডা লাগিব কিন্তু 5টা বাজিব বহুত বাকী আছে এতিয়াও তামাম ঠাণ্ডা লাগিছে মাই গড আৰু চাওক হাই চাওক এইফালে টপ ক্লাউডি হৈছে ইয়া চাওক ভাই ভালকৈ কেমেৰাত আহিছে নে গম নাপাওঁ কিন্তু বাপৰে বাপ ইয়া চব ফুগি ইয়া বম ঠাণ্ডা লাগিছে গাইছ আৰু যদি আপোনালোকে যদি আহিম বুলি ভাবি আহিছে গাইছ চুৱেটাৰটো লৈ আহিব মাছ বি নহ'লে বহুত পস্তাব কিন্তু বম ঠাণ্ডা লাগিছে চালে এইবিলাক ন বহুত ডিষ্টাৰ্ব ৰাস্তাৰ মাজত এইবিলাক প্ৰব্লেম দিলে বহুত ডিষ্টাৰ্ব হয় ভাই চাওক না অলপ ৰখি দিওঁ এতে নজৰা চাবি আৰু চাওক না বাই লগে মানে ছেকেণ্ডতে মানে ৱেডাৰ চেঞ্জ হৈ যায় এতিয়া মানে গোটেই ফগে হৈ আছিলে এতিয়া আৰু অলপ ৰ'দ দিছে তলত চাওক এয়া তলত ৰ'দ দিছে এতিয়া এইফালে চাওক এই নিজৰাটো মানে চিনি পোৱা হৈছে সেইটো চাওক এইটো আৰু এইফালে পূৰা গোটেই ফগিটো ইফালে আহিছে ৰাস্তাৰ ফালে আহিছে এইফালে ৰাস্তা গোটেই বগা হৈ গ'ল চাওক এয়া ৰাস্তা পূৰা গোটেই বগা হৈ গৈছে আৰু এইফালে পূৰা আহি আছে ইফালে পূৰা ৰ'দ দিছে আৰু অলপ তো গাইছ ইয়াৰ পৰা আমি ওলাই দিছোঁ আৰু যাই থাকোঁ উঠ অল ৰাইট গাইছ ইয়াৰ পৰা ওলাই দিলোঁ আমি আৰু চাওক ৰাস্তা এইটো ৰাস্তা সেইফালে ওলাব লাগিব আমি কিবাকৈ পেট্ৰলটো 3টা ঘাট গ'লে ফুল ভৰাইছিলোঁ 6ডাল ঘাট আৰু এতিয়া 3টা আছে তো 3টাটো কিবাকৈ যদি পেট্ৰল পাওঁ আৰু পেট্ৰলটো ভৰাব লাগিব অলপ হেৰি লাগি আছে আৰু আহোঁতেও মানে বহুত দূৰ ন আৰু ইয়াৰে মানুহবিলাক নন ষ্টপ চুৱেটাৰ জেকেট তো থাকেই মানে জেকেটটো থাকিব গাত পাহাৰৰ কিনাৰে গাড়ী চলোৱা আৰু ব্লগ বনোৱা ৰাইড কৰা বহুতৰে ৰাইডিং চাই আছিলোঁ কিন্তু আজি সঁচাকৈ বহুত শান্তি পাইছোঁ নিজে মানে এনেকৈ পাহাৰৰ কিনাৰে গাড়ী চলাব পাইছোঁ কিবা এটা মানে বহুত এটা ভাল ফিল আহিছে ৰাস্তাটো অলপ সৰু ন ওৱান ৱে তো ডাঙৰ গাড়ী যাই থাকিলে আগত অলপ প্ৰব্লেম হয় চলোৱাটো অভাৰটেক কৰিব অলপ প্ৰব্লেম হয় পাৰিম বাৰু এখন অভাৰটেক কৰিব তো এই চেৰাপুঞ্জীটো দিয়া নাই কিয় চেৰাপুঞ্জীটো দিব লাগিছিল ন ইমান দূৰ আহিলোঁ চেৰাপুঞ্জীৰ চাইনবোৰ্ড এখনো পোৱা নাই চেৰাপুঞ্জী এইখিনি দূৰ আছে এখন চাইনবোৰ্ডো পোৱা নাই আৰু চাওক গাইছ ভাই কি ফগি ৰে যাব পাৰিম নে নাই তাকেতো যোৱাটো অলপ প্ৰব্লেমে হয় গাইছ তামাম ফগি ভাই চেৰাপুঞ্জী কিतना दूर है और कौन लेफ्ट साइड इको पार्क এই ছাগলী তো গাইছ বহুত এটা মিষ্টেক হৈ গ'ল আৰু বহুতখিনি দূৰ আমি আহিলোঁ আৰু আমাৰ আচলতে আমাৰ প্লেনিং আছিল
চেৰাপুঞ্জী এতিয়া মানে বেলেগ ৰাস্তাৰে আহি পেলাই আমি চেৰাপুঞ্জী যাই বেলেগ ৰাস্তাত আৰু সিটোৰ পৰা আমি বেলেগ ৰাস্তাৰে আমি ডাউকি ৰাস্তাত আহি গৈছোঁ তো উপায় নাই এতিয়া তাৰ পৰা ঘূৰি আহিলোঁ ডাইৰেক্ট চেৰাপুঞ্জী আৰু বম ঠাণ্ডা লাগি আহিছে অ' মাই গড কাৰণ চাওক না লেণ্ডশ্লাইডৰ এয়া হেৰি হৈ আছে এইবিলাক চব লেণ্ডশ্লাইড হোৱা ৰিক্সিবোৰ লয় বহুত এইখিনি সোনকালে পাৰ হয় ইয়াৰ পৰা ফাইনেলি পাই গ'লোঁ পেট্ৰল পাম্প আৰু সঁচাকৈ টেনশ্যনটো কমিল অলপ কাৰণ দুটাই ঘাট আছে বহুত বেছি 1.5 লিটাৰমান তেল আছে তো গাইজ ফাইনেলি আমি চেৰাপুঞ্জী মুখে হ'লোঁ আৰু ইয়াৰ পৰা মোটামুটি 1 ঘণ্টা দেখাই আছে 55 মিনিট 30 কিলোমিটাৰ দেখাই আছে তো গৈ থাকোঁ চেৰাপুঞ্জীলৈকে যদি চেৰাপুঞ্জী যাই পাওঁ তো পাই গ'লোঁ আৰু যাই পোৱাৰ পিছতে চাগে তেতিয়া 8টা বাজিলে তো 1 ঘণ্টা হ'লে 3:30 আৰু এই জেগাবিলাক কিবা গেমিং টাইপৰ লাগে যেনিবা গেম খেলি আছোঁ গেমৰ ভিতৰত মানে গাড়ী চলাই আছোঁ সেনেকুৱা যেন লাগে গাইছ আমি আহি পালোঁ চেৰাপুঞ্জী পাব আৰু কিমান দূৰ আছে আমাৰ 0.5 ঘণ্টা আছে তো ইয়াতে অলপ ৰখি দিলোঁ আৰু বৰষুণো দিছিল তামাম তো ইয়াতে ৰখি দিছিলোঁ আৰু এতিয়া অলপ ৰ'দ দিছে আৰু চাওক না ৰাস্তা চাওক পূৰা কুঁৱলী হৈ আছে চাওক এইফালেতো পূৰা বগা তলত আৰু এইফালে চাওক ৰাস্তা এইটো পূৰা ইয়াত বগা হৈ আছে পূৰা ইয়াৰে মানুহবিলাক কেনেকুৱা এটা জিন্দগীত আছে সঁচাকৈ আমি এটা কেনেকুৱা জিন্দগীত আছোঁ এটা কেনেকুৱা এটা জিন্দগীত আছে সিহঁতৰ মানে গৰম বোলা বস্তু নাই গোটেই বছৰ ঠাণ্ডা এনেকৈ থাকে তো গাইছ এইটো মাকৈ লৈ ল'লোঁ তাতে 40 টকা চাওক এইটো 40 টকা ঠাণ্ডা গৰম ঠাণ্ডা তো মোটামুটি পালোঁগৈ আৰু বেছি দূৰ নাই যাই আছোঁ এনেকৈ ৰাস্তা বাপৰে এইকেইটা কি কৈছে বাচ্চাবিলাক এনেকৈ ৰাস্তাত এৰি দি থৈ দিয়ে তো গাইছ ফাইনেলি আমি পাই যাম আৰু চেৰাপুঞ্জী আৰু ইয়াতে বৰষুণ দিছে যাম তো অলপমান ৰখি দিছোঁ বৰষুণ দিছে আৰু পূৰা পগি তো এতিয়া অলপ পানী চানী খাই লওঁ পানী চানী পিয়াহ লাগিছে নে কি কওঁ পানী চানী পিয়াহ লাগিছে তো পানীখিনি খাই লওঁ ইয়াতে দোকান চোকান পাব ইয়াতে ভিউ চাওক চব পাহাৰ চাৰিওফালে কেৱল পাহাৰ আৰু সুন্দৰ এটা ভিউ আহিছে এবাৰ চাওক তো গাইছ এইটো ভিডিঅ' এইখিনিতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাব এটা লাগে এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এইকেইদিন কণ্টিনিউ ভিডিঅ' আহিব আৰু নতুন ভিডিঅ' আহিব কাৰণ শ্বিলঙত আছোঁ তো এনেকৈ এটা ভিডিঅ' আপলোড দি থাকিম এপিছ'ডটো কৰি আৰু সেইকেইটা ভিডিঅ' পাবৰ কাৰণে লগে ভিউ কৰিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো কিলেন বাই বাই বিস্কুট